নমস্কাৰ। অতিষ্ঠ হৈছো, সেইটো কাৰণে দুটামান কথা কওঁ বুলি আকৌ আপোনালোকৰ মাজলৈ আহিলো। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আজি তাৰিখত অসমখনত কেনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে। এই গোটেইখন কিবা একদম অলিয়া বলিয়া টাইপৰ, কি যেন হাঁহিবই নে কান্দিবই নে এনেকুৱা এটা অৱস্থা নহয়নে বাৰু, ভাবি চাওকচোন। এফালে যদি মামা, আনফালে কোৰ আলি, ইফালে কোনোবা দৈত্য, কোনোবা ইফালে ভাস্মল, কোনোবা গোটেইখন ধুৰন্ধৰ পাগলামীয়ে ভৰ্তি এখন সমাজত জীয়াই থকা নিচিনা অনুভৱ হৈছে। আপোনালোকে হয়তো অকমান অনুভৱ কৰিছে যে এই পাগলামীবোৰ, এই বলিয়ামীবোৰৰ মাজতে হয়তো আমাৰ অসমৰ প্ৰকৃত সমস্যাবোৰ কৰবাত লুকাই পৰিছে, নহয়নে বাৰু? ভাবি চাওকচোন এবাৰ। আমাৰ অসমৰ যি সমস্যা, যি অত যুগ যুগ ধৰি যিখিনি অসমীয়া ৰাইজে যিখিনি ফেচ কৰি আহিছে, যি বৃহৎ বৃহৎ সমস্যা, বানপানী, গৰা খহনীয়া, আজি তাৰিখত বৰ্ধিত নিবনুৱা সমস্যা, আপোনাৰ সকলো বৃহৎ বৃহৎ কেলেংকাৰী, এইখন চৰকাৰ দিনত বাৰু চৰি কেলেংকাৰী নহয়, এইখন চৰকাৰ দিনত বেমেজালি হৈছে বাৰু। কিন্তু এই সকলোবোৰ সমস্যা যেন কৰবাত লুকাই গৈছে। এই পাগলামীবোৰ সেইটোৰ কাৰণেই এতিয়া চলাই থকা নাই নে বাৰু? কিছুমান মানুহ যেন প্লেচ কৰা গৈছে যাতে এই পাগলামীবোৰ কৰি থাকক। কাৰোবাক মিয়া মিউজিয়াম লাগে, কাৰোবাক কিবা লাগে কিবা লাগে। মূল ইছ্যুবোৰৰ পৰা যাতে মানুহবোৰ ডাইভাৰ্ট হৈ যাওক। মূল্য বৃদ্ধি, এই আমাৰ যি অসমৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰিব নোৱাৰি নিজৰ বিফলতাবোৰকে ঢাকিবলৈ এইখন চৰকাৰে এইবোৰ কাম আৰম্ভ কৰি দিয়া যেন লগা নাই নে আপোনালোকে? ভাবি চাওকচোন এবাৰ। আৰু চৰকাৰখনে হিতাধিকাৰী প্ৰস্তুত কৰিছে, সেয়া সকলোৱে দেখিছে। বিনামূলীয়া চাউল, গেছ, ৰন্ধন গেছ, ইলেক্ট্ৰিচিটি সেইটো দিছে বাৰু, ঠিক আছে, ভাল কথা দিছে আৰু তাত আমি ভাল পাইছো। কিন্তু সেই দিয়াখিনি কিন্তু আমাৰ অসমৰ ৰাইজৰ প্ৰাপ্য, এই কথাটো ৰাইজে ভাল ধৰণে বুজি পোৱাটো উচিত। কিন্তু দিয়াৰ সমান্তৰালে গেছ কানেকশ্যন দিলে হয়, কিন্তু নেক্সট যিটো খালী চিলিণ্ডাৰটো ভৰাবলৈ যিকেইটা টকা লাগিব, সেই টকা উপাৰ্জনৰ কাৰণে ৰাস্তাটো দিব পাৰিলে নে এখন চৰকাৰে? ইলেক্ট্ৰিচিটি কানেকশ্যন দিলে হয়, কিন্তু প্ৰত্যেক মাহতে বাধ্যতামূলকভাৱে যিটো মিনিমাম যিটো ফিজ পে' কৰিব লাগিব, 20 টকাই হওক বা 30 টকাই হওক, 30 টকাও উপাৰ্জন কৰিব পৰা এটা ৰাস্তা দিব পাৰিলে নে এইখন চৰকাৰে সেই পৰিয়ালকেইটা? এবাৰ ভাবি চাব। এই বস্তুখিনি দি চৰকাৰে এটা নিৰ্দিষ্ট ৰাস্তা, নিৰ্দিষ্ট এটা পুঁজি, 10 টকাকেই হওক লাগে প্ৰত্যেকটো পৰিয়ালৰ পৰা, চৰকাৰৰ ঘৰলৈ এটা পইচা যাব পৰা এটা ৰাস্তা মুকলি কৰি দিলে। কিন্তু সেই পৰিয়ালকেইটা উপাৰ্জন কৰিব পৰা ৰাস্তা এটা, উপাৰ্জন কৰিবলৈ ব্যৱস্থা এটা এখন চৰকাৰে কৰি দিব নোৱাৰিলে। এইখিনি হৈছে চৰকাৰৰ বিফলতা। এই চৰকাৰৰ বিফলতাবোৰ ঢাকিবলৈকে এইবোৰ বলিয়ালি নহয়নে বাৰু? এতিয়া আহোঁ মূল কথালৈ। বাৰে বাৰে মই কৈয়ে থাকোঁ, সভা সমিতি কেনিবা গ'লে দুই এষাৰ যদি কথা ক'বলৈ সুবিধা পাওঁ তেতিয়া কওঁ যে আমাৰ অসমখনে প্ৰত্যেকটো সময়তে, প্ৰত্যেক ক্ষেত্ৰতে নিৰ্দিষ্ট সময় অন্তৰালে আমি অসমীয়া ৰাইজে অকল আন্দোলনে কৰি থাকিবলগীয়া নহয়নে বাৰু? অসমীয়াত ভাষা আন্দোলন, মাধ্যম আন্দোলন, আপোনাৰ বিদেশী বহিষ্কাৰ আন্দোলন, কৃষক আন্দোলন, কেব কাহ, বৃহৎ নদী বান্ধ, কি ক'ত নিবনুৱা চাকৰি লাগে, ইটো সিটো, মানে প্ৰত্যেকটো ক্ষেত্ৰতে আমি আন্দোলন কৰি থাকিব লাগে। বান সাহায্যৰ কাৰণে চিঞৰিব লাগে। এই আমি ইনষ্টলমেণ্ট, এখন গাড়ী ইনষ্টলমেণ্ট দিয়া নিচিনাকে আমি আন্দোলন কৰি থাকো, কিন্তু এই ইনষ্টলমেণ্টৰ শেষ ক'ত হ'ব? এই ওৱান টাইম ছেটেলমেণ্ট ক'ত হ'ব? এই কথাটো মই বাৰে বাৰে কৈ থাকোঁ। আমাৰ এই সমস্যাবোৰ সমাধানৰ ৰাস্তা ক'ত? এই কথাবোৰ, এই স্থায়ী সমস্যা সমাধানৰ বিপৰীতে আমি স্বাধীনতাৰ পিছৰ পৰা অসমখনে, অসমৰ ৰাইজে আৰ্থসামাজিক, বিত্তীয় প্ৰয়োজন, যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হওক, তেলৰ ৰয়েলটি, বানপানী, গৰাখহনীয়া, এইবোৰৰ কাৰণে, দুৰ্যোগ নিৰাময়ৰ কাৰণে, ব্যৱস্থাৰ কাৰণে আমি অসমীয়া ৰাইজে দিল্লীৰ মুখলৈ এনেকে চাই পিনি ভিখাৰী দিন নিচিনা বহি থাকিবলগীয়া নহয়নে বাৰু? ভাবি চাওকচোন এবাৰ। প্ৰত্যেক বছৰে, প্ৰত্যেকবাৰেই তেনেকুৱা নহয়, যুগ যুগ ধৰি তেনেকে হৈ আহিছে। দল বাগৰি নেতা বনা, মুখ্যমন্ত্ৰী পৰ্যন্ত বনেগে, এই নেতাবোৰে আকৌ আহি পিনি পিতাহি মাৰে, অমুক চৰকাৰৰ দিনত ইমান কোটি টকা আহিছিলে, আমাৰ দিনত ইমান কোটি বেছিকে দিলে।
লাজ নালাগে আপোনালোকে? স্থায়ী সমস্যা সমাধান এটা আনিব নোৱাৰে, বৰঞ্চ দিল্লীৰ পৰা পোৱা ভিক্ষাৰ যেন প্ৰতিযোগিতা, এখন প্ৰতিযোগিতা পাতি থৈছে, আমুকে ইমান টকা আনিব পাৰিলে আমি ইমান টকা পাইছো। বা আমাৰ নিজৰ জাতিৰ যিখিনি প্ৰাপ্য, জাতিৰ যিখিনি আমাৰ অসমীয়া জাতিৰ যিখিনি প্ৰাপ্য, সেইখিনি আজৰি অনাৰ দম কিয় নাই? দিল্লীলৈ গৈ লগালগ মাইকী মানুহৰ খাৰু পিন্ধেগে এনে মেখেলা তলত সোমাইগে এই নেতাবোৰ। আমাৰ সমস্যাবোৰ সমাধান হ'ব ক'ত? এইবাৰ তেলৰ ৰয়েলটি বঢ়াই দিব। দিল্লীৰ পৰা মন্ত্ৰী আহিছে, হেলিকপ্টাৰত বহি বানপানী চাবলৈ গৈছে, মাজুলী বৰপেটা ঘূৰিছে। কিবা এটা চিন্তা কৰিব, বান সাহায্য দিব পাইছেনে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিমান বছৰে অসমে বান সাহায্য নাই পোৱা? এতিয়া ৰিচেণ্টলি ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ, ছিকিম এইখিনি গোটেইখিনি হাজাৰ হাজাৰ কোটি টকা সাহায্য পালে। অসমে এটকাও কিয় নাপালে? অসমৰ ক্ষেত্ৰত কিয় মাহীয়ে চকুৱে চোৱা যায়? অসমক কিয় এই সুবিধা পায়? আমাৰ অসমীয়া জাতিটোকে বাৰে বাৰে ঠগিবলৈ এইখিনি সুবিধা কিয় পায়? কাৰণ আমাৰ নেতৃত্বৰ নপুংসকতা বুলি মই কম। এটা কথা ঠিক, পৃথিৱীত কোনো স্বাভিমানী ঐতিহাসিকভাৱে গুৰি থকা এটা জাতিয়ে কেতিয়াও এনেকুৱা প্ৰতাৰণা যুগ যুগ ধৰি সহ্য কৰি থাকিব নোৱাৰে। আমি অসমীয়া কাৰণে পাইছো। আৰু তেনেকুৱা প্ৰতাৰণা আমি সহ্য কৰি থকাটো উচিত হয় জানো? এবাৰ ভাবি চাওকচোন। আমাৰ সমস্যাবোৰ সমাধানৰ ৰাস্তা ক'ত? আমাৰ সমস্যাবোৰ সমাধানৰ ৰাস্তা হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তনহে আমাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি বিজ্ঞজনেও কয় আৰু ময়ো বিশ্বাস কৰোঁ। কিন্তু এই ক্ষেত্ৰত আমাৰ নেতাসকলৰ পদক্ষেপ কি? নেতাসকলে কোনোবা দিনা পদক্ষেপ লোৱা আগতে আপোনালোকে দেখিলেনে? হয়তো নাই দেখা। কিন্তু এইবাৰ অকণমান আশাৰ ৰেঙনি দেখিছোঁ, যিহেতু এটা ৰাজনৈতিক দলত সংবিধানত সেই বিষয়টো উপস্থাপন কৰা হৈছে, ফেডাৰেল ষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে। কিন্তু এই নিৰ্বাচনৰ পৰাই সেই ৰাস্তাত যাতে আমাৰ প্ৰথমটো খোজ হওক, এই খোজৰ কাৰণে যুগ যুগ ধৰি আমাক প্ৰতাৰণা কৰি অহা শক্তিবোৰৰ বিপৰীতে আমি ঐক্যবদ্ধভাৱে শক্তিশালীভাৱে থিয় কৰিব লাগিব। এইটো এটা কিন্তু ধ্ৰুৱসত্য কথা। এই নিৰ্বাচনৰ পৰাই জাতিটোৱে নিজৰ স্বাভিমান, নিজৰ অস্তিত্ব পুনৰ প্ৰতিষ্ঠা কৰিব পাৰিব। এইটো এটা ডাঙৰ কথা। মই আজি আকৌ কৈছো, আমাৰ জাতিটোৰ কাৰণে কৰিবলগীয়া বহুত আছে, বহুত বেছি। আমি গাই থকাতকৈ বহুত বেছি কৰিবলগীয়া আছে। আৰু এই সকলোখিনি আমি সকলোৱে কিন্তু ঐক্যবদ্ধ হৈ একগোট হৈ কৰিব পাৰিব লাগিব। আমাৰ সমস্যাবোৰ সমাধানৰ ৰাস্তা কি? প্ৰকৃত ৰাস্তা কি? বহুত আশাৰে আমি বিজেপি চৰকাৰখন আনিছিলো, বহুত আমাৰ সমস্যা সমাধান কৰি দিব বুলি ভাবিছিলো। কিন্তু প্ৰকৃতাৰ্থত আজিৰ তাৰিখত চাবলৈ গ'লে সেই চব মিছা হ'ল। তাৰ পৰিৱৰ্তে মুষ্টিমেয় পুঁজিপতি আম্বানী আদানীৰ ভিত্ত হৈ পিনি এইখন চৰকাৰ আছে, তাৰ বাহিৰে বেলেগ একো নাই। কিন্তু ব্যক্তিগতভাৱে আৰু এটা কথা, কিন্তু মই কেতিয়াও আশা নকৰোঁ যে এখন চৰকাৰে একেকোবে গোটেই সমস্যাখিনি সমাধান কৰি দিব পাৰিব বুলি মই কেতিয়াও আশা নকৰোঁ। কিন্তু তথাপিতো আমি সকলোৱে এটা কথা ভিতৰি অন্তৰৰ পৰা এটা অনুভৱ কৰোঁ যে যিখিনি বিষয়ত প্ৰাথমিকতা চৰকাৰে দিব লাগে, প্ৰাথমিকতা যদি এইখন চৰকাৰে নাগপুৰৰ স্বাৰ্থৰ প্ৰতি নিদি যদি অসম আৰু অসমীয়াৰ স্বাৰ্থৰ প্ৰতি প্ৰাথমিকতা দিলেহেঁতেন, কিন্তু আজিৰ তাৰিখত অসমৰ ৰূপেই সলনি হৈ গ'লহেঁতেন। কিন্তু তাক এনেকৈয়ে আজি অসমে জ্বলা কলা খাইছে। সেয়া সকলোৱে হয়তো খোজে প্ৰতি অনুভৱ কৰিছে। কিন্তু আজিৰ তাৰিখত এই নিৰ্বাচনৰ পাছত আমি এটা সুন্দৰ পৰিৱেশ পাম বুলি আমি আশা কৰিছোঁ। কিছুমান নতুন নতুন ৰাজনৈতিক দল আগবাঢ়ি আহিছে, তেখেতলোকৰ জৰিয়তে আমি উন্নয়নৰ এক সম্ভাৱনাময় পৰিৱেশ পাম বুলি আশা কৰিছোঁ। কিন্তু আমাৰ সমস্যাখিনিৰ প্ৰকৃত সমাধানৰ ৰাস্তা আৰু আমাৰ জাতিটোক আগুৱাই নিবলৈ এজন নেতা লাগিব। আৰু তেনেকুৱা এজন নেতা মোৰ দৃষ্টিত আজি মই অখিল গগৈ ডাঙৰীয়া বুলি মই অনুভৱ কৰোঁ। আজিৰ তাৰিখত মোৰ দৃষ্টিত অখিল গগৈ ডাঙৰীয়াই হৈছে একমাত্ৰ সত্তা, যি অসমৰ প্ৰত্যেকটো সমস্যাতে তেখেত থিয় দিছে। আৰু আমি চিন্তা কৰাতকৈ বহু ওপৰত তেখেতে সংগ্ৰাম কৰিছে, ত্যাগ কৰিছে। আজিও তেওঁ বন্ধ কোঠৰীত। সেই সত্তাটোৱে কটনৰ পৰা ওলাই গৈ এটা বৰ সুন্দৰ তেওঁ জীৱন কটাব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেখেতে বাঘজানৰ চিছমিক ছাৰ্ভে এগেইনষ্টত হাতত মমবাতি লৈ প্ৰেছ মিট কৰাৰ পৰা আৰম্ভ কৰি বৃহৎ নদী বান্ধৰ পৰা আদি কৰি
প্ৰত্যেকটো সৰু বৰ সমস্যাতে তেখেতৰ স্থিতি আমি দেখা পাইছো। তেখেত অটল স্থিতি, আৰু আমি লাহে লাহে বুজি আহিছো যে হয়তো অসমখনৰ সকলো সমস্যাৰ সমাধানৰ ৰাস্তাত লৈ যাব পৰা একমাত্ৰ ব্যক্তিত্ব হৈছে অখিল গগৈ ডাঙৰীয়া। এই কথাষাৰ মই অন্ধভক্তিৰ কাৰণে কোৱা নাই, সকলোৱে যুক্তিৰে বিবেচনা কৰি চাব। আৰু আপোনালোকে যদি এতিয়া ভাবে যে অখিল গগৈ নামৰ সত্তাটো প্ৰয়োজনীয়তা আছে অসমীয়া সমাজত, তেনেহলে তেখেতৰ ওপৰত যি বাৰে বাৰে অন্যায় কৰি তেখেতক পোতাশালত আজিও বন্দী কৰি ৰাখিছে, তাৰ আমি বিৰোধিতা কৰিব লাগিব। আৰু তাৰ কাৰণে আহক অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি সকলোৱে কেৱল মাত্ৰ ফেচবুকত প্ৰতিবাদ কৰি নাথাকি ৰাজপথ কপাই তোলো, এই শাসকীয় পক্ষৰ গাদী কপাই তোলো, আৰু ভদিয়াৰ পৰা ধুবুৰীলৈ এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ় দি অখিল গগৈক মুকলিৰ আকাশৰ তললৈ উলিয়াই আনো। এইখিনি কৰিবলৈ অতি সোনকালে সকলো ৰাইজকে মই বিনম্ৰভাৱে আহ্বান কৰিছো, আপোনালোকে যাতে ডিচেম্বৰৰ প্ৰথম সপ্তাহত সকলোৱে সকলো কাম বন ত্যাগ কৰি ৰাজপথলৈ ওলাই আহক। জাতি যদি বচাব লাগে, জাতিটোক যদি বচাব লাগিব, তেতিয়াহ'লে আমি অখিল গগৈ নামৰ সত্তাটোক বচাব পাৰিব লাগিব, আৰু অখিল গগৈ নামৰ সত্তাটোক আমি অসমৰ ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সামৰ্থ্য থাকিব লাগিব আমাৰ। সেয়েহে অনাগত দিনত আপোনালোকক ৰাজপথত লগ পাম বুলি বহুত অন্তৰৰ পৰা আশা কৰি বিদায় মাগিছো। ধন্যবাদ। জয় অসম।